গাইজ ওয়েলকাম বেক টু আৱাৰ চেনেল লাইফ উইথ মৰম কলিজা অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি ক'ৰবাত ওলাই গৈ আছোঁ আৰু এক ছেকেণ্ড ৰ'ব মই ৰেডি হৈ লওঁ। আৰু এতিয়া আমি ৰেডি হৈ গ'লোঁ আৰু বলক যাওঁ একেলগে আৰু চাই থাকক আমি আজি ক'ত গৈ আছোঁ। আৰু এয়া মোৰ বাহনেৰে যাত্ৰা আৰম্ভ হৈ গ'ল। আৰু আজি গুৱাহাটী কলেজখন দেখুওৱা গৈছে কাৰণ মই গুৱাহাটী কলেজৰ একেবাৰে ওচৰতে থাকোঁ। হয়তো বতৰটো অলপ সেমেকা হোৱাৰ কাৰণেই চাগে গাড়ী মটৰৰ অলপ ট্ৰেফিকটো কম হৈ আছে, কিন্তু হ'লেও কম নাই। আৰু পূজা আহিল যিহেতু যিসকলে ট্ৰেণ্ডত শ্বপিং কৰাৰ কথা ভাবি আছে তেওঁলোকে শ্বপিং কৰি ল'ব পাৰে, অফাৰ চলি আছে। আৰু এইফালে আছে আমাৰ অনুৰাধা চিনেপ্লেক্স। যিসকল মুভি লাভাৰ তেওঁলোকে ইয়াতে এবাৰ হ'লেও মুভি চাব আৰু কৈছোঁ বিৰাট ভাল হ'ল, মই ভাল পাওঁ মানে। আৰু আনফালে আমি আজি অহা মেইন ডেষ্টিনেশ্যন আমি আহি পালোঁ। চানমাৰী ফিল্ডত চলি আছে হিমালয়ান ট্ৰেড ফেয়াৰ। আৰু বলক ভিতৰত কি আছে চাওঁ, ময়ো গম নাপাওঁ কি আছে, অহা নাই, ফাৰ্ষ্ট আহিছোঁ আজিয়েই। আৰু আপোনালোকেও বলক একেলগে চাওক কি আছে ভিতৰত। আৰু ইমান বোকা ঠাইত পাৰ্কিং কৰিব দিছে, কেনে পাৰ্কিং কৰিম, তথাপিও আৰু ছাইডত অলপ কৰি কিবা কৰি মেলি থৈ পেলাই পাৰ্কিং কৰি আহিলোঁ। আৰু বলক যাওঁ ভিতৰত এতিয়া। ষ্টাৰ্টিঙৰ পৰাই এটা বস্তুৱে দেখিলোঁ মেলাখনত, যে মেখেলা চাদৰ, কুৰ্তা বা তেনেকুৱা চুৰিদাৰ ছেট এইবিলাকেই আছে, গামোচা হওক কিবা কিবি। আৰু বাকী মাটিৰ কিবা কিবি কাম চাইছোঁ। আৰু এটা কলহ দেখিছিলোঁ মই, কলহটো ইমান সৰু, মানে মোৰ হাতত তেনেকুৱা 5টামান কলহ আহিব, ইমান সৰু আছিল কলহটো, বিৰাট মৰম লগা। এই কলহটো বিৰাট বেছি মৰম লগা। আৰু মাটিৰ যিমানখিনি এটা কাম কৰিছে বিৰাট বেছি ধুনীয়া হৈছে। আৰু বাকী মেখেলা চাদৰৰ কথা ইমান বেছি নাজানো, কাৰণ আজিকালি বহুত ভেৰাইটি মেখেলা চাদৰ ওলাইছে। আৰু এইবিলাক মেডিচিন বা বাঁহ বেতৰ সামগ্ৰী তেনেকুৱা ধৰণৰ বস্তু, বাঁহৰ বস্তু বা আপোনাৰ মাটিৰ বস্তু, গ্লাছৰ বস্তু, তেনেকুৱা বস্তু ওলাইছে। প্লাছ ইয়াৰৰিংছবিলাক আপোনালোকে দেখি আছে, ইয়াৰৰিংছ হওক, জুৱেলাৰিছ ওলাইছে, বেগ ওলাইছে, কিন্তু মেক্স টু মেক্স ওলাইছে মেখেলা চাদৰ। আৰু প্ৰত্যেকখন মেলাতে এইটো থাকেই, তাৰমানে খোৱাৰ কিবা আচাৰ হওক বা ড্ৰাই ফ্ৰুটছ হওক সেইবিলাক থাকেই। কিন্তু বিশেষ ইমান মানে চাব লগা, মই ভবাত চাব লগা নহ'ল, মানে আহিলোঁ যদিও মেলাখন ইমান বেছি মোৰ ভাল নালাগিল। যিটো এক্সপেক্টেশ্যন ৰখা গৈছিলে সিমান বেছি ভাল নালাগিল মেলাখনত। তথাপিও আৰু এপাক ঘূৰিছোঁ। আৰু আপোনালোকে চাওক কি আছে। তেনেকুৱা মেক্সিমাম শাৰী, মেখেলা চাদৰ, কুৰ্তা আৰু জুৱেলাৰী, এয়াই গোটেই মেলাখনত তাকে সেইটোৱে আছে। মেলাখনত যাই মোৰ একো বেছি ভাল নালাগিল, সেইকাৰণে ডাইৰেক্টলি তাৰ পৰা গুৱাহাটী কলেজৰ ওচৰতে আছে লিপিকা ম'ম'জ, লিপিকা ম'ম'জত আহিলোঁ। আৰু লিপিকা ম'ম'জ খালোঁ, বহুত বেছি টেষ্টি ম'ম'। যিখিনি মানুহ বামুণী মৈদাম, নুনমাটি বা গুৱাহাটী কলেজ চানমাৰী ওচৰে পাজৰে থাকে তেওঁলোকক কৈছোঁ যে গুৱাহাটী কলেজৰ অলপ আগত গৈ লিপিকা ম'ম'জত এবাৰ ম'ম' ট্ৰাই কৰক। আৰু ম'ম' খাই আমি ডাইৰেক্টলি গ'লোঁ বিশালখন ওচৰতে যিহেতু চালোঁ। বিশালত এতিয়া বৰ্তমান পূজাৰ মানে কি নতুন কালেকশ্যন আহিছে তাকে চাওঁ বুলি গ'লোঁ। আৰু বিশাল আহিয়ে ফাৰ্ষ্ট আমাৰ পোৱালিটোৱে চালে ছানগ্লাছ, আৰু কমতে বেগ দি আছে। আপোনালোকক কাৰোবাক যদি বেগ লাগে বেগ যাব পাৰে বেগ ল'বৰ কাৰণে। বাকী এইখিনি ছোৱালীৰ কালেকশ্যন, ছোৱালীৰ কি নতুন কালেকশ্যন আহিছে। আৰু এয়া হ'ল হুডি দি আছে 200 টকাত। আৰু বাকী চাই লওক আপোনালোকে কোনটো আপোনালোকৰ ভাল লাগিব পাৰে। ইয়াতে ড্ৰেছ আছে, টপ আছে, জেকেট আছে, আৰু লগতে ময়ো আছোঁ। আৰু এইটো বেগ কি ধৰণৰ বেগ মই নাজানো, কিন্তু বেগ বুলি গম পাইছোঁ দেখি। বাকী এইবিলাক কুৰ্তা যিয়েই হওক আছে আৰু কিবা কিবি। আৰু ইয়াত আমাৰ একো কাম নাছিলে, কাৰণ একো গ্লাছৰ বস্তু নলওঁ। তথাপিও আমাৰ পোৱালিটোক ফ্লাস্ক লগা হৈছে, গতিকে আহি গ'লোঁ আৰু ওপৰৰ ফ্ল'ৰত ফ্লাস্ক এটা ল'ম বুলি। আৰু বাচি মানে ফ্লাস্ক বিচাৰি পোৱা নাই, কোনটো ল'ম। এই দুটালৈ হাতত যে কোনটো ল'ব কৈ আছে, আৰু মই দেখাই দিছোঁ যে কোনটো ল'লে ভাল লাগিব। ফ্লাস্ক ল'লেইতো নহ'ব, লগত গাড়ী এখন ল'ব লাগিব। গাড়ী এখন লৈ গাড়ী এৰি এইবাৰ গৈছে ডাম্বল উঠাব। চাওক আপোনালোকে চাওক, বাচ্ছা এটাক সেইকাৰণে মানে কোনো বাচ্ছাক বিশাল লৈ যাব নালাগে, নহ'লে এনেকুৱাই হ'ব চবৰে লগত। আৰু যে ডাম্বল হৈ গ'ল, এতিয়া নেক্সট কি চাম লাগি আছে, কি উঠাব মানে গোটেই বিশালখনৰ আজি চব বস্তু ট্ৰাই কৰি ল'ব, মানে তাকে চাওক আপোনালোকে নিজে। আৰু এতিয়া ভাগৰ লাগিছে গতিকে শুই যাব, আৰু এতিয়া শুবৰ কাৰণে ৰেডি হৈ আছে। কিন্তু শুই দেখি পাইছে বেগ এটা, গতিকে বেগটোতো এবাৰ লৈ নাচালে নহ'ব ন।
গতিকে বেগটো এইবাৰ লৈ চাব। আৰু পোৱালিটো বেছি উৎপাত কৰাৰ আগতে বিশালৰ পৰা ওলাই দিলোঁ আৰু ওলাই গৈ ডাইৰেক্টলি গৈছোঁ চাট হাউচত দহি পুচকা খাব। আৰু দহি পুচকা খাই লৈ উঠি ষ্টিং আৰু তামোল এখন খাই ঘৰলৈ আহিলোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকন দবাই দিব। বাই বাই।